Hello everyone, Happy Holi. আজি ৰঙৰ উৎসৱ ফাকুৱা মোৰ ফালৰ পৰা সকলোকে ৰঙৰ উৎসৱ ফাকুৱালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে জীৱনটো হোলীৰ ৰঙৰ নিচিনাকৈ ৰঙীন হৈ পৰে। এয়া চাওক মই ফাকুৱা লগালোৱে। আজি মই হোলী স্পেচিয়েল কিবা এটা বনাম, আপোনালোককো দেখুৱাম। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই বনাম গাজৰৰ হালৱা। তো ইয়াৰ কাৰণে মই লৈছোঁ গাজৰ 3টা আৰু গাজৰ কেইটা মই এনেকুৱাকৈ ৰুকি লৈছোঁ। তাৰপিছত মই কেৰাহীটো গৰম হ'ব দিছোঁ। তাত মই তেল নিদিয়াকৈ গাজৰখিনি দি দিছোঁ। অলপ এনে আৰু লৰাই দিম। গাজৰখিনি গৰম কৰিম অলপ। এয়া চাওক। এতিয়া মই গাজৰখিনি এনেকৈ লৰাই আছোঁ। অলপ সময় মই ইয়াত গাজৰখিনি গৰম হ'ব দিম। তাৰপিছত মই ইয়াত গাখীৰ লৈছোঁ। ইয়াত মই গাখীৰ দিম। গাখীৰৰ লগত ধুনীয়াকৈ মই দুয়োটা মিক্স কৰি এতিয়া মই লৰাই আছোঁ। এয়া চাওক, লাহে লাহে দুয়োটা মিক্স হৈ গৈছে। আপোনালোকে নিজৰ মতে মানে যিখিনি পৰিমাণ আপোনালোকে বিচাৰে গাখীৰ, তো সেনেকুৱাকৈ দিব পাৰে। তো মই ইয়াত এনেকুৱাকৈ দিছোঁ। তাৰপিছত মই লৈছোঁ চেনি এক বাটি দি দিছোঁ ইয়াত। কোনোবাই যদি চেনি কম খায় তেতিয়াহ'লে কমকৈ দিব পাৰে। মই ইয়াত অলপ কমকৈ দিছোঁ, কাৰণ এনেও গাজৰটো মিঠা যিহেতু বেছি মিঠা হৈ যাব পাৰে। তাৰপিছত মই ইয়াত ইলাচি লৈছোঁ 4টামান। ইলাচি গুড়ি ইয়াত দি দিছোঁ মই। তাৰপিছত মই লৈছোঁ ঘি। এয়া চাওক, ঘি এচামুচ দি দিলোঁ। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰিম। এনেকুৱাকৈ লৰাই আছোঁ। চাওক, মোৰ হালোৱাখিনি ৰঙা হৈ গৈছে, হবৰ হৈছে আৰু মোৰ হালোৱা ৰেডি হৈ গ'ল। মোৰ হালোৱা হ'ল তৈয়াৰ আধা ঘণ্টাতে। মই আজি হোলী স্পেচিয়েল হালৱা বনালোঁ, আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিল মোক নিশ্চয় জনাব। তেন্তে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ বাই বাই।